মিঠাই দেখিয়ে আপোনালোকে গম পাইছে চাগে এয়া বিশেষ দিনৰ উদযাপন। আমি এনেদৰেই সকলোৱে বিদ্যালয়ত বিশেষ দিনসমূহ উদযাপন কৰোঁ। আমাৰ সুজিত বৰ্মন ছাৰৰ জন্মদিনৰ উপলক্ষে এয়া মিঠাই। এয়া ছাৰে হাঁহি হাঁহি আমাক সকলোকে মিঠাই দিছে। আমি ছাৰক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ছাৰৰ অনাগত সময়বোৰ ধুনীয়া হওক, সুন্দৰ হওক, সুখৰ হওক আৰু মনৰ আশাবোৰ পূৰণ হওক। এয়া মোক ছাৰে মিঠাই দিছে। মোৰ মুখৰ হাঁহি চাওকচোন। আপোনালোকে কওকচোন, মিঠাই খাবলৈ পালে কাৰোনো মুখত হাঁহি নোলাব? আমি সকলোৱে হাঁহি ধেমালি আজি আৰু এটা বিশেষ দিন আমাৰ বিদ্যালয়ত আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ৰ আজি বিদ্যালয়ৰ শেষৰ দিন। ছাৰক আমি এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ আৰু ছাৰক অৱসৰকালীন সময়খিনি ধুনীয়া হওক তাৰ বাবে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে ছাৰৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ আৰু এখনি উত্তৰীয়ে ছাৰক সম্বৰ্ধনা জনালোঁ। সকলোকে ধন্যবাদ জনাইছোঁ।